ঠিকনা সলনি কৰি থকা সুমি বৰাৰ সন্ধান ওলাইছে নুনমাটিত সুমি তাৰ্কিকৰ সন্ধান ওলাইছে নুনমাটিৰ বিলাসবহুল এয়া আইডিয়েল ভিউ এপাৰ্টমেণ্ট সেই আইডিয়েল ভিউ এপাৰ্টমেণ্টত সুমি আৰু তাৰ্কিকৰ সন্ধান ওলাইছে আৰু যাৰ বাবে নুনমাটি আৰু কে বৰ্তমান আইডিয়েল ভিউ এপাৰ্টমেণ্টত তন্নকৈ তালাচী চলাইছে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ সুমিয়ে গৰম কৰি ৰাখিছে সোশ্যাল মিডিয়া সুমিয়ে গৰম কৰি ৰাখিছে সমগ্ৰ ৰাজ্য আৰু সুমিক লৈ এই মুহূৰ্তত সমগ্ৰ ৰাজ্য তুলপাৰ লাগিছে সুমি আৰু বিশালৰ কাহিনীক লৈ তুলপাৰ লাগিছে খলকনিৰ সৃষ্টি কৰিছে প্ৰবঞ্চনাৰ কাহিনী এটাৰ পিছত আনটো উন্মোচিত হৈছে বিশাল ফুকনক গ্ৰেপ্তাৰ কৰি 3 দিনৰ জিম্মাত লৈছে ডিব্ৰুগড় আৰক্ষীয়ে আৰু একে সময়তে সুমি বৰাক ডিব্ৰুগড় থানাত হাজিৰ হ'বলৈ সমন জাৰি কৰিছে একেদৰে মোষ্ট ওৱান্টেড ঘোষণা কৰা হৈছে সুমি বৰাৰ ভাতৃ ৰাজীৱ বৰা আৰু সুমি বৰাৰ বয়েকক মোষ্ট ওৱান্টেড ঘোষণা কৰিছে আৰু একে সময়তে আজি 4 দিন ধৰি ঘনে ঠিকনা সলনি কৰি সুমি বৰাই পলাই ফুৰিছে কালিৰে পৰা আৰক্ষীয়ে অপেক্ষা কৰি আছিল যে সুমি আত্মসমৰ্পণ কৰিব এনেকুৱা এটা খবৰ ওলাইছিল যে সুমি বৰাই আত্মসমৰ্পণ কৰিবলৈ প্ৰস্তুতি চলাইছে থানাত গৈ কোনো এখন থানাত গৈ আত্মসমৰ্পণ কৰিব অপেক্ষা কৰি থাকিল আৰক্ষী কিন্তু সুমি নাহিল আৰক্ষী থানালৈ আৰু যাৰ বাবে এইখিনি মুহূৰ্তত নুনমাটি আৰক্ষী তৎপৰতা নুনমাটি আৰক্ষীয়ে সুমি বৰাৰ সন্ধানত এয়া আইডিয়েল ভিউ এপাৰ্টমেণ্টত অভিযান চলাইছে আৰু তাৰ লগতে সুমি বৰাৰ বাহনৰ সন্ধান লাভ কৰা হৈছে বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো সুমি বৰাৰ বাহন সুমি আৰু তাৰ্কিকৰ বাহন সন্ধান লাভ কৰিছে আৰক্ষীয়ে য'ত নেকি আইডিয়েল ভিউ এপাৰ্টমেণ্টৰ পাৰ্কিঙত ৰখাই থোৱা আছে নীলা ৰঙৰ বিলাসী XUV 700 বাহনখন আমি দেখুৱাইছো আপোনাক এয়া চাওক সুমি বৰাৰ বাহন এয়া তাৰ্কিকৰ বাহন সুমি বৰাৰ AS01 FW0006 নম্বৰৰ এই XUV 700 বাহনখন এই মুহূৰ্তত উদ্ধাৰ কৰা হৈছে এই বাহনখনৰ সন্ধান লাভ কৰা হৈছে আইডিয়েল ভিউ এপাৰ্টমেণ্টতে আছে সুমি বৰাই ব্যৱহাৰ কৰা এইখন বাহন আৰু এই বাহনখনলৈ চাই সুমি বৰাই আইডিয়েল ভিউ এপাৰ্টমেণ্টত থকা ফ্লেটত আত্মগোপন কৰি আছে নেকি তাৰ বাবে নুনমাটি আৰক্ষীয়ে পুৱাৰে পৰা আজি জোৰদাৰ অভিযান চলাইছে আৰু এইখিনি মুহূৰ্তত অভিযান তীব্ৰতৰ কৰি তোলা হৈছে এয়া হৈছে আইডিয়েল ভিউ এপাৰ্টমেণ্ট নুনমাটিৰ আইডিয়েল ভিউ এপাৰ্টমেণ্টত এনেদৰে এতিয়া অভিযান চলাই আছে আৰক্ষীৰ এটা বৃহৎ দল দেখুৱাইছো উদ্ধাৰ অভিযানৰ কিছু দৃশ্য যে নেকি এপাৰ্টমেণ্টৰ তলা লাগি আছে বৰ্তমান ফ্লেটত তলা লাগি আছে ঘোৰামাৰাৰ বাসগৃহত অভিযান চলাইছিল আজি পৰা 4 দিন আগত ঘোৰামাৰাৰ ঘৰতো অভিযান চলাইছিল মহানগৰ আৰক্ষীয়ে তাৰ্কিক বৰাৰ ঘৰতো অভিযান চলোৱা হৈছিল তাৰ্কিক বৰাও ঘৰত নাছিল সুমিও ঘৰত নাছিল তাৰ্কিকৰ ঘৰৰ পৰা আৰক্ষী অভিযান চলাই সন্ধান লাভ কৰিবলৈ সক্ষম নহল তাৰ পিছত খবৰ আহিল দিক্ষু শৰ্মাৰ ঘৰত আশ্ৰয় ল'বলৈ গৈছিল মন বেয়া লগা বুলি কৈ আজিৰ পৰা 2 দিন আগত জনপ্ৰিয় কণ্ঠশিল্পী দিক্ষু শৰ্মাৰ ঘৰত আশ্ৰয় ল'বলৈ গৈছিল কিন্তু যেতিয়া এই কথা জানিব পাৰিলে দিক্ষু শৰ্মা আৰু পত্নী বিজয়তাই আৰু তাৰ পিছতে দেখিবলৈ পোৱা হ'ল দিক্ষুৱে খেদি পঠিয়ালে সুমি বৰা আৰু তাৰ্কিক বৰাক সুমি বৰা তাৰ্কিক বৰাক দিক্ষুৱে ঘৰৰ পৰা ওলাই যাবলৈ ক'লে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ ক'লে কিন্তু তথাপিও আত্মসমৰ্পণ এই পৰ্যন্ত কৰা নাই সুমি বৰা লগতে তাৰ্কিক বৰাও ইতিমধ্যে তদন্তৰ আওতালৈ আহিছে তাৰ্কিক বৰায়ো বিভিন্ন উজনি অসমত চাহ বাগিচা ক্ৰয় কৰাৰ তথ্য আৰক্ষীয়ে লাভ কৰিছে এনেকুৱা বিভিন্নখিনি অভিযোগ সন্মুখলৈ আহিছে কিন্তু সুমি তাৰ্কিক ক'ত গ'ল ক'ত পলাল সুমি সিদিনালৈকে ছ'চিয়েল মিডিয়াত বিলাসী জীৱন যাপন জাহিৰ কৰি ফুৰা সুমি বৰাই ছ'চিয়েল মিডিয়াত ৰীল বনাই ভাইৰেল হৈ জনপ্ৰিয়তা অৰ্জন কৰি অভিনেত্ৰী হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে বা কোৰিঅগ্ৰাফাৰ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে বা জাহিৰ কৰি আহিছে সেইগৰাকী সুমি বৰাই হাতত গুচ্ছি বেগ লৈ বিলাসবহুল জীৱন কটাই ডুবাই ফুৰিবলৈ গৈ ৱেডিং কৰি উদয়পুৰত কোটিটকীয়া ৰাজকীয় বিবাহ সম্পন্ন কৰি চমক সৃষ্টি কৰা সুমি বৰাই আখৈ ফুটা দি ফুটিছিল দিনালৈকে ছ'চিয়েল মিডিয়াত যে নিজৰ কষ্টৰ ধনেৰে তেনেদৰে বিয়া পতাৰ সপোন তেওঁলোকে পূৰণ কৰিছে তাৰ পিছত যি ট্ৰল হৈছিল সেই ট্ৰলৰ উত্তৰ দিছিল মুখত আখৈ ফুটা মাত সুমি বৰাৰ আৰু সেই সুমি বৰা কিন্তু আজি অন্তৰ্ধান হৈ আছে সেই সুমি বৰাৰ সন্ধান এই মুহূৰ্তত নুনমাটিত থকাৰ সন্দেহ প্ৰকাশ কৰিছে নুনমাটি আৰক্ষীয়ে আৰু নুনমাটিত থকা বুলি আইডিয়েল ভিউ এপাৰ্টমেণ্টৰ কেৱল সুমি বৰাৰ ফ্লেটটো তলা ওলমি থকাৰ বাবে বাকীসমূহ ফ্লেটত তন্নকৈ নুনমাটি আৰক্ষীয়ে অভিযান চলাইছে কেৱল সুমি বৰাৰ ফ্লেটেই নহয় সুমি বৰাৰ ফ্লেটত যিহেতু তলা ওলমি আছে গতিকে সেই এপাৰ্টমেণ্টৰে আন ফ্লেটত ক'ৰবাত আছে নেকি আত্মগোপন কৰি সুমি লগতে তাৰ্কিক এই সন্দৰ্ভত সুমি আৰু তাৰ্কিকক বিচাৰি নুনমাটি আৰক্ষীয়ে আইডিয়েল হিল ভিউ এপাৰ্টমেণ্টৰ প্ৰতিটো ফ্লেটতে তন্নকৈ অভিযান চলাইছে প্ৰতিটো ফ্লেটৰ চুক কোন বিচাৰিছে চুকে কোনে সন্ধান কৰিছে পুৱাৰে পৰা অব্যাহত আছে নুনমাটি আৰক্ষীৰ এই বৃহৎ অভিযান বৃহৎ যি এপাৰ্টমেণ্ট বিলাসী এপাৰ্টমেণ্ট আছে আইডিয়েল হিল ভিউ এপাৰ্টমেণ্টৰ প্ৰতিটো ফ্লেটত অভিযান চলাই আছে তন্নকৈ তালাচী চলাইছে আৰু তাৰ মাজতে এপাৰ্টমেণ্টৰ পাৰ্কিঙত সুমিয়ে ব্যৱহাৰ কৰা বাহনখন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে নীলা ৰঙৰ XUV 700 এই বাহনখন উদ্ধাৰ কৰা হৈছে এয়া হৈছে সুমিৰ বাহন AS01
AS01 FW 0006 নম্বৰৰ এই বাহনখনে ব্যৱহাৰ কৰে সুমিয়ে সেই বাহনখন আজি হঠাৎ নুনমাটিৰ হিল ভিউ ক্ষমা কৰিব নুনমাটিৰ আইডিয়েল হিল ভিউ এপাৰ্টমেণ্টৰ পাৰ্কিঙত দেখিবলৈ পোৱা হৈছে আৰু তালৈ লক্ষ্য কৰি কৰবাত সেই এপাৰ্টমেণ্টৰে আন কোনো ফ্লেটত লুকাই আছে নেকি সুমি আৰু তাৰ্কিক তাৰে সন্ধানত এইবাৰ জোৰদাৰ অভিযান চলি আছে নুনমাটি আৰক্ষীৰ সমালোচনাৰ সন্মুখীন হৈছে মহানগৰ আৰক্ষী তথাকথিত মহানগৰৰ স্মাৰ্ট আৰক্ষী কিয় ব্যৰ্থ হৈছে সুমি বৰা কৰায়ত্ব কৰাত কাৰণ গুৱাহাটীতে আত্মগোপন কৰি আছে সুমি বৰাই বিভিন্ন খবৰ আহিছে কেতিয়াবা কণ্ঠশিল্পীৰ ঘৰত কেতিয়াবা অভিনেতাৰ ঘৰত আত্মগোপন কৰি আছে সুমি বৰা কিন্তু তথাপি সুমি বৰাক গুৱাহাটীতেই থকা সুমি কিয় আৰক্ষীয়ে জালত পেলাব পৰা নাই ইয়াকে লৈ প্ৰশ্ন উত্থাপন হৈছে আৰক্ষীৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন হৈছে ডিব্ৰুগড় আৰক্ষীয়ে ইতিমধ্যে WT মেছেজ দিছিলে মহানগৰ আৰক্ষীক আনহাতে ডিব্ৰুগড় আৰক্ষীয়ে সুমিক থানাত হাজিৰ হ'বলৈ সমন জাৰি কৰিছে এই মেছেজো ইতিমধ্যে মহানগৰ আৰক্ষীক দিছে কিন্তু মহানগৰ আৰক্ষীয়ে ডিব্ৰুগড়ৰ পৰা সমনৰ কোনো তথ্য লাভ কৰা নাই বুলি উল্লেখ কৰিছে বা স্বীকাৰ কৰা নাই মহানগৰ আৰক্ষীয়ে কিন্তু প্ৰশ্ন হৈছে যে মহানগৰ আৰক্ষী কিয় ব্যৰ্থ হৈছে স্মাৰ্ট মহানগৰ আৰক্ষী কিয় ব্যৰ্থ হৈছে সুমি বৰা বা তাৰ্কিক বৰাৰ সন্ধান উলিওৱাত গুৱাহাটীৰ মাজমজিয়াতে ঘনে ঘনে ঠিকনা সলনি কৰি আছে কিন্তু তথাপিও সুমিৰ সন্ধান উলিয়াব পৰা নাই আৰু সুমিৰ গাড়ীখনৰ পম খেদি এইখিনি মুহূৰ্তত সুমিৰ এই গাড়ীখনৰ পম খেদি এই মুহূৰ্তত নুনমাটি আৰক্ষীয়ে আইডিয়েল হিল ভিউ এপাৰ্টমেণ্টৰ প্ৰতিটো ফ্লেটত তন্নতন্নকৈ অভিযান চলাই আছে আৰক্ষীৰ এটা বৃহৎ দল নুনমাটি আৰক্ষীৰ বৃহৎ দল প্ৰৱেশ কৰিছে পুৱাই আৰু এই এপাৰ্টমেণ্টৰ প্ৰতিটো ফ্লেটত বৰ্তমান জোৰদাৰ অভিযান জোৰদাৰ তদন্ত চলাই থকা হৈছে গতিকে এই খবৰে কি মূল লয় আমি আপোনালোকক জনাই থাকিম যেহেতু বহুখিনি বিস্ফোৰক তথ্য ইতিমধ্যে ফাদিল হৈছে সুমিৰ নামত বিশালে কিমান কোটি কোটি টকা খৰচ কৰিছিল বিশালে ক'ত পাইছিল সেই টকা সুমিয়ে সঁচাই যোগান ধৰিছিল নেকি বিনিয়োগকাৰী যি নেকি আৰক্ষীৰ জেৰাত বিশালে উল্লেখ কৰিছে এজন বিনিয়োগকাৰীৰ বাবদ সুমিক বিশালে দিছিল 15% কমিশ্যন এয়া আমাৰ কথা নহয় এয়া বিভিন্ন মাধ্যমত বিভিন্ন তথ্য বিভিন্ন সূত্ৰৰ পৰা পোৱা খবৰ গতিকে আৰক্ষীয়ে এই চ'ৰ্চসমূহৰ এই খবৰসমূহৰ সত্যাসত্য নিৰূপণৰ বাবে বৰ্তমান জোৰদাৰ তদন্ত চলাই আছে পৰৱৰ্তী সময়ত সকলো জল পটপটকৈ ওলাই পৰিব সুমি বৰাই বিলাসী জীৱন যাপন কটাই আজি এনেদৰে পলাই ফুৰিবলগীয়া হৈছে ছ'চিয়েল মিডিয়াত নিজকে পাব্লিক ফিগাৰ বুলি জহাই ফুৰা নিজকে চেলিব্ৰিটি বুলি জহাই ফুৰা সুমি বৰা আজি পলাতক কিয় হৈ আছে যদি কোনো ভুল নাই তেতিয়াহ'লে পলাতক কিয় সুমি বৰাক ধৰা পৰিলেই সুমি বৰা জালত পৰিলেই বহুখিনি মুখা খোল খাব বহু লোকৰ মুখা খোল খাব বহু বিনিয়োগকাৰীৰ মুখা খোল খাব বুলি এই মুহূৰ্তত ধাৰণা কৰা হৈছে গতিকে লক্ষণীয় হ'ব কোন দিশে যায় এই পানী বহুখিনি দৰ্শক আছে বহুখিনি দৰ্শকে কমেণ্ট কৰিছে বহুখিনি কমেণ্ট বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া অব্যাহত আছে সমগ্ৰ ছ'চিয়েল মিডিয়াত গতিকে লক্ষণীয় হ'ব সুমি বৰা ইয়াত সঁচাকৈ আছে নেকি কাৰোবাৰ ফ্লেটত লুকাই আছে নেকি কোনোবাই আশ্ৰয় প্ৰদান কৰিছে নেকি আইডিয়েল হিল ভিউ এপাৰ্টমেণ্টৰ কোনো আৱাসীয়ে সঁচাকৈ আশ্ৰয় দিছে নেকি হয়তো আৰক্ষীৰ তন্ন তালাচীত সেই কথা কিছু সময় পিছতে ফাদিল হ'ব প্ৰতিটো আপডেট লৈ আহিম আপোনালোকৰ हाँ बोले ना हाँ